Hi guys, welcome back to North Location. আজি আমি আহি আছো জোনাইলে ট্ৰেইনে যাম আৰু আমি এতিয়া সিমেন চাপৰি কলেজ পাইছোহি সুম আহিছে ৰাজদীপ আৰু মই আহিছো আমি আজি আহি আছো মানে কি উত্তৰ পূব সীমান্তৰ অসমৰ শেষৰখন নগৰ বুলি কৈছো অৰ্থাৎ মহকুমা জোনাই য'ত অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰৰ ঘৰ আছে সকলোৱে জানে তেখেতৰ নাম মনোজ ভাই আমি এই জেগাটোলৈ গৈ আছো আৰু আমাৰ ইয়াৰ পৰা প্ৰায় 40 পৰা 50 কিলোমিটাৰ মান হ'ব আমি ট্ৰেইনত যাম আৰু আহোঁতে ট্ৰেইনে আহিম ভিডিঅ'টো শেষলৈকে চাব কি হয় ভিডিঅ' দেখুৱাই আছোঁ সকলোবোৰ আৰু আমি বেলেগ এটা বিশেষ এটা কামত আহিছোঁ সিমেন চাপৰি পাইছোঁহি সিমেন চাপৰিত আমি স্কুটিখন থৈ ল'লোঁ আৰু দেখুৱাই আছোঁ বেক কেমেৰাৰ পৰা দেখুৱাই আছোঁ সিমেন চাপৰি চেণ্টাৰটো মানে চেণ্টাৰ মানে কি আৰু টাউন বুলিয়ে কৈছোঁ এইটো হৈছে MI শ্ব'ৰুম MI ষ্ট'ৰ আৰু এখন ইয়াত একচুৱেলি দেওবাৰেহে বেছি ভিৰ ভাৰ হয় কাৰণ দেওবাৰে ইয়াত বজাৰ বহে সপ্তাহীয়া বজাৰ আমি যাম এতিয়া ট্ৰেইন ষ্টেচন আহি আছোঁ ট্ৰেইন ষ্টেচনত লগ পাই আছোঁ ভিডিঅ'টো শেষলৈকে চাব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকে আমি বৰ্তমান পালোঁ সিমেন চাপৰি ৰেলৱে ষ্টেচন আৰু ৰাজদীপো আছে আমি বৰ্ডখনৰ ওচৰত আছে একদম শেষৰ ভাগৰ ষ্টেচনৰ আৰু আহি আছোঁ অসমৰ উত্তৰ পূব সীমান্তৰ একেবাৰে শেষৰখন নগৰ জোনাই মহকুমা আৰু তাতে এজন অসমৰ জনপ্ৰিয় ইউটিউবাৰ মনোজ ভাইও ঘৰ আছে একচুৱেলি আমি আজি মনোজ ভাইৰ ঘৰত যাব নোৱাৰিম আৰু সময় আমি মিলাব নোৱাৰিম বেলেগ দিনাখন যাম আপোনালোক সকলোকে দেখুৱাম মনোজ ভাইৰ ঘৰ কেনেকুৱা ক'ত আছে কি কথা আৰু আজি আমি বেলেগ এটা কামতহে আহিছোঁ সেইকাৰণে আমি ইমানখিনি এঘণ্টামান ভিতৰত কামখিনি কমপ্লিট কৰি আহিব লাগিব আৰু ট্ৰেইনত যাম আমি ট্ৰেইন আহি পোৱা নাই আধা ঘণ্টা টাইম আছে ট্ৰেইন আহিবলৈ আৰু আমি সিমেন চাপৰি ষ্টেচনৰ একেবাৰে শেষৰ ভাগত আছোঁ মানে বৰ্ডখনৰ ওচৰত আছোঁ দেখা পাইছে সকলোৱে ষ্টেচন মোৰ ইফালে আছে সন্মুখৰ ফালে ষ্টেচন আছে অলপ দূৰত আছে আৰু ট্ৰেইন আহিবলৈ প্ৰায় আধা ঘণ্টামান টাইম আছে আমি এইখন সময় ইয়াত দেখুৱাম আপোনালোকে সিমেন চাপৰি ষ্টেচনটো আৰু আমাৰ নৰ্থ ইষ্ট লোকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাব এখন ইণ্টাৰচিটি এক্সপ্ৰেছ ৰৈ আছে আৰু আমি এতিয়া নামিছোঁ 2 নম্বৰ প্লেটফৰ্মত আমি আহি জোনাই পালোহি মৰকং চেলেক ষ্টেচন নামিব লৈছোঁ ইয়াৰ পৰা আপোনালোকৰ ঘৰত আমি 2 নম্বৰ প্লেটফৰ্মত নামিম এতিয়া ইটো 1 নম্বৰ প্লেটফৰ্মত আমাৰ যোনখন ৰাতি যাব ইণ্টাৰচিটি এক্সপ্ৰেছ এখন ৰৈ আছে এইখনে হৈছে মৰকং চেলেক ষ্টেচন ধুনীয়াকৈ দেখুৱাই দিছে এবাৰ মৰকং চেলেক ষ্টেচনটো আৰু ইয়াতে আমাৰ মৰকং চেলেকৰ ষ্টেচনৰ ওচৰতে বৰমন্দাৰ ঘৰ আছে হয়তো সময় পালে সোমাম বুলি ভাবি আছোঁ কি হয় চাই লওঁ বৰমন্দাৰ বিশেষকৈ হাঁহিটো ভাল লাগে মৰকং চেলেকৰ উৰণীয়া সেতুৰ পৰা দেখুৱাইছোঁ খোজকাঢ়ি আহি আছোঁ জোনাই কোৰ্টলৈ আমি একচুৱেলি আমাৰ কাষ্ট চাৰ্টিফিকেটৰ কাৰণে আহিছিলোঁ আৰু ইলেকশ্যন অফিচত কিবা অকণমান কাম আছিলে এইবিলাক কামত আহিছিলোঁ আৰু ট্ৰেইনৰ পৰা নামি এতিয়া দেখা পাইছে আহি আছোঁ ৰাংকুপ তিনিআলি পামগৈ ৰাংকুপ তিনিআলিৰ পৰা প্ৰায় 500 মিটাৰমান হ'ব নেকি কোৰ্টলৈকে ভিডিঅ'বিলাক চাই থাকিব যদি সময় হয় আমি বৰমন্দাৰ ওচৰলৈ যাম বুলি ভাবি আছোঁ যদি সময় পাওঁ বৰমন্দাৰ ওচৰত নিশ্চয় আপোনালোকক দেখুৱাম আৰু ৰাজদীপো খোজকাঢ়ি আহি আছে এই মাস্কখন লগাই ৰাখিছে মই কিন্তু মাস্ক নাই ই অকণমান কৰোণালৈ বেছিকৈ ভয় কৰে সেইকাৰণে এই মাস্কখন লগাইছে দুইটা আহি আছোঁ দুপৰীয়া খোৱা বোৱা কৰা নাই এই মাস্কখন নলগালে ই কোলা হ'ব বুলি অলপ ভয় কৰে কোৰ্টৰ সকলো কাম কাজ শেষ কৰি আমি এতিয়া বৰ্তমান আহি পাইছোঁহি হোটেলত আৰু হোটেলত কিবা এটা খাই লওঁ কি খাম দেখুৱাই আছোঁ ৰাজদীপে পূৰা খায়ে আছে অলৰেডি আলু ভাজি মটৰ আলু ভাজি আৰু পৰঠা হোটেলত পেট পূজা কৰি লোৱাৰ পিছত আমি এতিয়া আছোঁ মৰকং চেলেক ৰেলৱে ষ্টেচন মোৰ দেখা পাইছে পিছফালে
আৰু এখন ৰখি আছে ইণ্টাৰচিটি এক্সপ্ৰেছ অলপ আগতে কৈছিলোঁৱে মই ভিডিঅ'ত এখন ৰাতি ইয়াৰ পৰা প্ৰায় 8টা বজাত যায় আৰু আমাৰ চিমেন চাপৰিত 8:45 মানত পায়গৈ আৰু আমি এতিয়া আহি আছোঁ বৰমুণ্ডা দোকানলৈ একচুৱেলি লগ মানুহ নাপাওঁ ক'ব নোৱাৰোঁ আহিহে আছোঁ যদি লগ পাওঁ ভালেই হ'ব কথা বতৰা পাতিম তেখেতৰ খবৰ খাতি ল'ম আমি আৰু আহি আছোঁ আমি ইয়াৰ পৰা বেছি দূৰ নহয় ইয়াৰ পৰা 0.5 কিলোমিটাৰ মান হ'ব ষ্টেচনৰ পৰা যদি লগ পাওঁ তেন্তে আপোনালোকে ভিডিঅ' দেখা পাব আৰু লগ নাপালেও আমি তাত যাম গৈ পেলাই গুচি আহিম বেলেগ দিনাখন আহি আকৌ লগ কৰিবলৈ চেষ্টা কৰিম আজি একচুৱেলি আমি লগ কৰিম বুলি কাকো লগ কৰিম বুলি তেনেকৈ অহা নাছিলোঁ আমি আহিছিলোঁ জাষ্ট আমাৰ নিজৰ কিছুমান পাৰ্চনেল কামত আহিছিলোঁ আৰু ভাবিলোঁ যে যেতিয়া আহিছোঁ লগ কৰি যাওঁ বৰমুণ্ডা দোকানটোৰ ওচৰতে আছে যে অলপ সোমাই যাওঁ কথা বতৰা পাতোঁ আৰু ভিডিঅ'টো চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টাটো দবাই দিব জোৰতকৈ গুচা মাৰি মই বৰ্তমান পালোহি বৰমুণ্ডাৰ দোকানত দেখুৱাইছোঁ দোকানখন এইখনেই হৈছে বৰমুণ্ডাৰ দোকান আৰু বৰমুণ্ডা ঘৰত আছে আহিব এতিয়া লগ পাইছিলোঁ ঘৰত গৈছে তেখেতে আহিম বুলি কৈছে এতিয়া আহিব আৰু এইটো পুখুৰীটো বৰমুণ্ডা যিটো পুখুৰীত মাছ ধৰি চবকে বিলাই দিছিলে বৰমুণ্ডাই আমি সেইটো ভিডিঅ' চাই খুব ভাল পাইছিলোঁ যে বৰমুণ্ডা ইমান মহানুভৱতা আছে যে নিজেই পইচা খৰচ কৰি যি মাছ পুহিছিলে সেইখিনি চব গাঁৱৰ মানুহক যি পায় 2-এটাকৈ বিলাই দিছিলে আৰু বৰমুণ্ডা আহিছে মই দেখুৱাই আছোঁ বৰমুণ্ডাক এখন বৰমুণ্ডাৰ দোকানখন দেখুৱাইছোঁ এইখন দোকানৰ পৰাই ইউটিউব আৰম্ভ কৰিছিলে আৰু এইখন দোকানতে তেখেত থাকে দেখুৱাই আছোঁ বৰমুণ্ডাক বৰমুণ্ডাৰ কেনেকৈ মানে দিনটো পাৰ কৰে কি কৰে দিনটো দোকানত থকা উপৰিঞ্চি আৰু কিবা কাম আছে নেকি সকলো দেখুৱাম কি কৰে ইউটিউবত কেনেকৈ ভিডিঅ' মানে কিমান সময়ত এডিটিং কৰিবলৈ সময় পায় কোনটো সময়ত ভিডিঅ' শ্বুটিং কৰে তেখেতে চব দেখুৱাই আছোঁ এয়া আমাৰ বৰমুণ্ডা ভালে আছে আপোনাৰ সম্পূৰ্ণ নামটো জনাই দিবচোন মোৰ সম্পূৰ্ণ নাম নাৰায়ণ বৰ্মন আৰু এখন কি গাঁও বুলি কয় 2 নং মুকং চিলেক আৰু বৰমুণ্ডাক মই চাইছোঁ ভিডিঅ' আপুনি এই পুখুৰীতে মাছ চাছ যোৱা নাছিলে জানো এইটো মানে সেই ভিডিঅ'টো চাই ইমান ভাল লাগিলে যে বৰমুণ্ডাৰ মনটো কেনেকুৱা আমি বুজি পালোঁ মানে আৰু বিশেষকৈ আপোনাৰ হাঁহিটো বেছি ভাল লাগে আমি মানে নৰ্থ ইষ্ট লোকেশ্যনৰ ফালৰ পৰা আহিছোঁ মোৰ চেনেলটোৰ নাম নৰ্থ ইষ্ট লোকেশ্যন হয় আৰু নতুনকৈ খুলিছোঁ নতুনকৈ মানে আগৰ পৰাই আছিলে চেনেলটো কিন্তু খোলা বেছিদিন চেনেল ভিডিঅ' দিয়া বেছিদিন হোৱা নাই আৰু আপুনি দোকানত থকা উপৰিঞ্চি আৰু কি কৰে এতিয়া আমাৰ দোকানত থাকিবলগীয়া হৈ আছে আৰু বাকী এনেকৈ কাম নাই আৰু হয় দোকানৰ ভিতৰত বহিছোঁ আমি বৰমুণ্ডা আপুনি ভিডিঅ'বিলাক কেতিয়া শ্বুটিং কৰে আৰু কেতিয়া আপুনি এডিটিং কৰিবলৈ সময় পায় অলপ জনাব নেকি একচুৱেলি মই অকণমান লেহেমীয়া একদম তাৰবাবে মোৰ ভিডিঅ' বনোৱা অকণমান দেৰি হৈ যায় গম পাইছে তাৰ কাৰণে মোৰ 5-6 দিনৰ পিছত এটা ভিডিঅ' দিওঁহে যেন হয় পাওঁ বাৰু ভিডিঅ'বিলাক আৰু মানে বিশেষকৈ দোকান চোকান আছে মোৰো একচুৱেলি এখন দোকান আছে দোকানৰ কাৰণে বিশেষকৈ সময় নহয় চাগে হয় সেইটো হয় কথাটো দিনটো কাষ্টমাৰ আহি থাকে হয় তাকে আৰু হয় আৰু আপোনাৰ খেতি পথাৰ তেনেকৈ কৰেনে খেতি পথাৰ আমাৰ সেনেকৈ খেতি পথাৰ একো নাই এনেকৈ আচ্ছা এই দোকানখন খোলা আপোনাৰ কিমান দিন হ'ল দোকানখন আজি 3 বছৰ হ'ল দোকানখন 3 বছৰ হ'ল আৰু আপুনি ইউটিউব জগতত কেতিয়া আহিছিলে আজি হ'ল বেছি দিন নাই হোৱা মোৰ অহা আজি 8 মাহমান হ'ল চাগে 8 মাহমান হ'ল আৰু মই জানিব বিচাৰিম ঘৰৰ পৰিয়াল কোন কেনেকৈ আছে মোক অলপমান জনালে ভাল পাব মা দেউতা ভণ্টি বাইদেউ 2জনী আছিলে বিয়া হৈ গ'ল আৰু মই আছোঁ যিহেতু তাৰ ঘৰত মা দেউতা আছে আচ্ছা আপোনাৰ ধৰি লওক ইয়াৰ পৰা দোকানৰ পৰা মনোজ দাহঁতৰ ঘৰলৈ কিমানমান দূৰ হ'ব 1 কিলোমিটাৰ হ'ব 1 কিলোমিটাৰ হ'ব ট্ৰেইনত যাওঁতে আপোনাৰ দোকানখন দেখিলোঁ ভিডিঅ'ত দেখা পাওঁৱেই একচুৱেলি আপোনাৰ দোকানখন কিন্তু একজেক্ট মানে দোকানখন এইডোখৰতে আছে বুলি নাজানো কিন্তু হ'লেও মই অনুমানিক যাওঁতেনে চাই গৈছোঁ দোকানখন এখন হ'ব নেকি বুলি আৰু সেইটো অনুমান কৰি আমি তাৰ পৰা আহি আপোনাৰ ইয়াত আহিছিলোঁ লগ পাওঁ নে নাপাওঁ এবাৰ এনেকৈ জুমি চাই লৈছোঁ যাতে আছেনে নাই মানে আপোনালোকৰ ভণ্টি আছিলে নেকি অলপ আগতে দেখা পোৱা ছোৱালীকেইগৰাকী আপোনালোকৰ ভণ্টিক দেখা পাই মই চালোঁ হয় আছে দোকান তেতিয়া মই ভাবিলোঁ যে বৰমুণ্ডাক এবাৰ লগ কৰি যাওঁ আৰু প্ৰায়ভাগ মই দোকানতে থাকোঁ বাৰু হয় কিবা এটা হ'লে অকস্মাত যাওঁ আৰু অকস্মাত যায় আৰু আপোনাৰ এই কমেডি ভিডিঅ' এটা চাইছিলোঁ আপোনালোক কেইজনমানে যে বনাইছিলে বিশ্বজিৎ আছিলে ভাই মনোজ ভাই মই আৰু হয় গোটেইজনৰ ভিডিঅ'টো মানে খুব কমেডি হৈছিলে কিন্তু সেইটো এনেকৈ আমি মানে প্ৰথমতে আমি আৰম্ভণি কৰিছোঁ সেই কমেডি এনেকৈ তাৰপিছত আৰম্ভণি আছিল আৰু এনেকৈ আহি থাকিব ভাল ভিডিঅ' হয় ভাল ভিডিঅ' আহি থাকিব আৰু আপোনাৰ চেনেলটো মিষ্টাৰ বন বুলি আছিলে ন একচুৱেলি আমি কেতিয়াবা মনোজ দাকো লগ কৰিব আহিম বুলি ভাবি আছোঁ কিন্তু সময় মিলাব নোৱাৰোঁ একচুৱেলি আপুনি জানেই আজিকালি ব্যস্ততা জীৱন দোকানত থাকোঁ আজি দোকান বন্ধ কৰি পেলাই আহিছোঁ ইয়ালৈ বেলেগ এটা কামত আহিছোঁ কাৰণে আপোনাৰতো সোমাই গ'লোঁ আৰু নেক্সট কেতিয়াবা আকৌ ভালকৈ লগ পাম আৰু মোৰ চেনেলটোৰ বিষয়ে কিবা এটা ক'ব নেকি নৰ্থ ইষ্ট লোকেশ্যনৰ বিষয়ে সেইটো দাদা এটা আহিলে চিমেন চাপৰিৰ পৰা তাকে সকলোৱে মৰম দিব দাদাক নৰ্থ ইষ্ট লোকেশ্যন দাদাক মৰম দিব সকলোৱে তাকে কামনা কৰিছে আৰু এনেকৈ অতি সোনকালে আৰু আগুৱাই যাওক
হয় হয় এতিয়া ধন্যবাদ আমি বাৰু ভিডিঅ'টো নাই চোৱা কিন্তু এতিয়া চাম যিহেতু দাদা মোৰ চেনেলটো চাব নৰ্থ ইষ্ট লোকেশ্যন হয় আৰু নতুনকৈ খুলিছোঁ চেনেলটো মানে আগৰ পৰাই খোলা আছিলে চেনেলটো কিন্তু ভিডিঅ' দিয়া হোৱা নাছিলে আজি আমি আৰু ইমান পাৰফেক্ট নহয় দিয়কচোন নতুনকৈ আহিছোঁ যেতিয়া আমাৰ কেমেৰা দেখিলে লাজ লাগে অকণমান এতিয়া নাই সেইটো লাষ্টটো মোৰো আছে এতিয়া এতিয়াও লাজ ভগা নাই মানে হয় লাজটো ভগা নাই এতিয়া নাই 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 ভঙা কিন্তু আপোনাৰ হাঁহিটো কিন্তু খুব মৰম লগা আপোনাৰ হাঁহিটো ভাল লগা বাকী আৰু সকলো দোকান আপোনাৰ কেইটা বজালৈ খোলা থাকে সন্ধিয়া মোৰ 7টা 7:30 কেতিয়াবা 6টালৈ বন্ধ কৰোঁ ক'ৰবাত যাবলগীয়া হ'লে টাইম টেবুল নোহোৱা হৈ যায় এইকেইদিন পিছে আপুনি ভিডিঅ' শ্বুটিং কৰিছে নাই কৰা মই এতিয়া মোৰ একচুৱেলি এতিয়া 10 দিন হৈ গ'ল ভিডিঅ'ই নাদিয়া মই ধন্যবাদ থাকিল দাদা আপোনাক লগ পাই ধন্যবাদ এয়া আছিল আমাৰ সকলোৱে মৰমৰ বৰ্মন দা যি আমি আজি জোনাইলৈ আহোঁতে তেখেতৰ দোকানখন দেখি আমি হয় নহয় বুলি আহি সোমালোহি আমাৰ যি অনুমান আছিল ঠিকেই আছিলে তেখেতৰ দোকানত আমি দোকানৰ ভিতৰত আছোঁ আৰু দোকানখন ভালকৈ এবাৰ মই দেখুৱাবলৈ চেষ্টা কৰিম দোকানখন এবাৰ ভালকৈ দেখুৱাইছোঁ সকলোকে দেখুৱাই দিম দোকানখন এইখন আমাৰ বৰ্মন দাৰ দোকান বৰ্মন দাৰ লগত কথা পাতিলোঁ ভাল লাগিলে মানুহজন বহুত মৰমীয়াল আৰু তেখেতক লগ পাই খুবেই ভাল লাগিলে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আকৌ আমি মনোজ দাক লগ কৰিবলৈ চেষ্টা কৰিম মনোজ দাক লগ কৰাৰ পিছত আপোনালোকৰ সেইটো ভিডিঅ' আমি ইউটিউব চেনেলত আপলোড কৰিম তেন্তে আজিলৈ ইমানতে বাই